हेलो स्टूडेंट्स मोर यूट्यूब चेनेलলৈ তোমালোক আটাইকে স্বাগত জনাইছো। আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10 জেনাৰেল সায়েন্সৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰৰ অনুশীলনীৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ইয়াৰ আগৰ এই চেপ্টাৰৰ মই আৰু 6টা ভিডিঅ' আপলোড কৰিছো, পাৰ্ট 1 পাৰ্ট 2 এনেকৈ। গতিকে সেইখিনি ভিডিঅ'ত মই চেপ্টাৰটো এক্সপ্লেইন কৰাৰ লগতে পাঠভিত্তিক কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰিছো আৰু লগতে অনুশীলনীৰ এতিয়ালৈকে কোৱেশ্চন নাম্বাৰ 13 লৈকে সেইখিনি ভিডিঅ'ত আমাৰ হৈ গৈছে। এতিয়া আজি মই কোৱেশ্চন নাম্বাৰ 14 ৰ পৰা যিখিনি আছে বাকিখিনি অনুশীলনীত সেইখিনি আলোচনা কৰিম। ঠিক আছে, তো ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হয়, মন দি চাবা। চোৱা, কোৱেশ্চন নাম্বাৰ 14, সিলভাৰৰ পৰিশোধনত কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ বিক্রিয়াত সিলভার নাইট্রেটৰ পৰা সিলভাৰ পুনৰুদ্ধাৰ হয়। ৰাসায়নিক বিক্রিয়াটো লিখা। চোৱা, ৰাসায়নিক বিক্রিয়াটো এনেকুৱা হ'ব, সিলভাৰ নাইট্রেট AgNO3 সিলভাৰ নাইট্রেট। ইয়াৰ লগত কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ কৰা হয়, এটো আমি কপাৰ দিব লাগিব। কপাৰ সিলভাৰৰ লগত কপাৰৰ বিক্রিয়া হ'ব। বিক্রিয়াৰ ফলত কপাৰ নাইট্রেট কপাৰ নাইট্রেট আৰু সিলভাৰ উৎপন্ন হয়। গতিকে কি কৈছে, আমি সিলভাৰ পুনৰুদ্ধাৰ হয়, এনেকৈ আমি সিলভাৰটো পুনৰুদ্ধাৰ কৰিব পাৰো। তো বিক্রিয়াটো আমি সমতুলিত কৰিব লাগিব। চোৱা, ইয়াতে সিলভাৰ এটা আছে, ইয়াতে এটা আছে। নাইট্রেট ইয়াতে এটা আছে কিন্তু ইয়াত দুটা আছে, গতিকে নাইট্রেট মিলাবলৈ আমি ইয়াতে এটা 2 দিলো। গতিকে নাইট্রেট আমাৰ মিলি গ'ল। কপাৰ আমাৰ হৈ গ'ল, ইয়াতে কপাৰ এটা আছে, ইয়াতো কপাৰ এটা আছে। গতিকে সিলভাৰ ইয়াতে দুটা আছে, ইয়াতে এটা আছে, গতিকে ইয়াতে আমি এটা 2 দিম। ঠিক আছে, তো এনেকৈ আমাৰ যিটো ৰাসায়নিক বিক্রিয়া লিখিব দিছিলে হৈ গ'ল। লিখি লোৱা। নেক্সট মই 15 নম্বৰটো কৰি দিম। আৰু এটা কথা, ইয়াতে আমি মৌল বা যৌগবিলাকৰ ভৌতিক অৱস্থাটো উল্লেখ কৰিব লাগিব। গতিকে সিলভাৰ নাইট্রেট একুয়াস প্লাস কপাৰ, কপাৰটো সলিড, ইয়াতে কপাৰ নাইট্রেট একুয়াস মানে জলীয় আৰু সিলভাৰটো সলিড। ঠিক আছে, এতিয়া 15 নম্বৰ কোৱেশ্চনটো চোৱা। অধক্ষেপণ বিক্রিয়া বুলিলে কি বুঝা, উদাহরণ সহ ব্যাখ্যা করা। তো অধক্ষেপণ বিক্রিয়া কাক বোলে? চোৱা, দুই বা ততোধিক পদাৰ্থৰ মাজত ৰাসায়নিক বিক্রিয়াৰ ফলত কোনো কঠিন পদাৰ্থ দ্ৰৱণটোৰ পৰা পৃথক হলে প্ৰক্ৰিয়াটোক অধক্ষেপণ বিক্রিয়া বোলে। আৰু ইয়াতে শৰ্তটো হ'ল ইহঁতৰ অন্তত এটা দ্ৰৱণ হ'ব লাগিব। দুয়োটা দ্ৰৱণ হ'ব পাৰে বা যিকোনো এটা অন্তত দ্ৰৱণ হ'ব লাগিব। ঠিক আছে, তো দুটা বা ততোধিক পদাৰ্থ আমি যদি এনেকৈ মিশ্ৰিত কৰোঁ আৰু সেই যি বিক্রিয়া ঘটে তাৰ ফলত যদি কোনো এটা কঠিন পদাৰ্থ অধক্ষেপ ৰূপে দ্ৰৱণটোৰ পৰা পৃথক হৈ ওলায়, তেতিয়াহ'লে সেই বিক্রিয়াটোক আমি কম অধক্ষেপণ বিক্রিয়া। গতিকে উদাহৰণ আমি দিছোঁ। উদাহৰণস্বৰূপে সোডিয়াম সালফেটৰ দ্ৰৱণৰ লগত বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱণ মিশ্ৰিত কৰিলে বেৰিয়াম সালফেট বগা অধক্ষেপ ৰূপে পৃথক হয়। তোমালোকৰ কিতাপত এইটো কাৰ্য 1.10 কাৰ্যটোত তোমালোক এইটো দিয়া আছে, এইটো চাব পাৰা কিতাপত তোমালোকে। চোৱা, আমি সমীকৰণটো লিখিলোঁ। সোডিয়াম সালফেট এইটো জলীয় দ্ৰৱণ লোৱা হৈছে, গতিকে একুয়াস বুলি লিখিছোঁ। তাৰ লগত আমি মিশ্ৰিত কৰিছোঁ বেৰিয়াম ক্লোৰাইড, এইটো জলীয় দ্ৰৱণ মিশ্ৰিত কৰা হৈছে। দুটা টেষ্ট টিউবত লোৱা আছিলে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড,
দুটা এটা আনটোৰ লগত মিশ্ৰিত কৰা হৈছে। তাৰ ফলত কি হৈছে, বেৰিয়াম সালফেটৰ অধক্ষেপ পোৱা গৈছে। অধক্ষেপ হলে আমি এনেকুৱা কাৰ্চিনডাল তলৰ ফালে এনেকৈ দিওঁ, অধক্ষেপ পৰে, এইটো বগা ৰঙৰ বেৰিয়াম সালফেটৰ অধক্ষেপ আমি পাওঁ। আৰু লগতে সোডিয়াম ক্লোৰাইড এইটো জলীয় দ্ৰৱণ হিচাপে থাকি যায়। ঠিক আছে, তুলি লোৱা। নেক্সট মই 16 নম্বৰটো বুজাই দিম। এতিয়া তোমালোকে 16 নম্বৰ কুৱেশ্যনটো চোৱা। অক্সিজেন লাভ কৰা আৰু হেৰুৱাৰ ওপৰত ভিত্তি কৰি তলত উল্লেখ কৰাবিলাক ব্যাখ্যা কৰা। প্ৰতিটোৰ বাবে দুটাকৈ উদাহৰণ দিয়া। কি উল্লেখ কৰিছে চোৱা, জাৰণ আৰু বিজাৰণ। অৰ্থাৎ অক্সিজেন লাভ কৰা আৰু হেৰুৱাৰ ওপৰত ভিত্তি কৰি আমি জাৰণ আৰু বিজাৰণ বিক্ৰিয়া দুটা ব্যাখ্যা কৰিব লাগিব আৰু প্ৰত্যেকটোৰে দুটাকৈ উদাহৰণ দিব লাগিব। গতিকে চোৱা, জাৰণ, যি ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাক জাৰণ বোলে, এইটো আমি জানো নহয়নে? গতিকে ইয়াৰ উদাহৰণটো আমি দুটা উদাহৰণ দিব লাগিব। গতিকে মেগনেছিয়াম অক্সিজেনৰ পৰিৱেশত যদি দহন কৰা হয় তেতিয়াহ'লে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। ইয়াত মেগনেছিয়াম অক্সাইডলৈ জাৰিত হৈছে। ঠিক আছে, আকৌ চোৱা আৰু এটা উদাহৰণ, কপাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে। যেতিয়া কপাৰত যদি তাপ দিয়া হয় তেতিয়াহ'লে কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰে। ইয়াত কপাৰ অক্সাইডলৈ জাৰিত হৈছে। দুটা উদাহৰণ জাৰণৰ আমাৰ হৈ গ'ল। নেক্সট চোৱা, বিজাৰণ, যি ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেন হেৰুৱায় তাক বিজাৰণ বিক্ৰিয়া বোলে। যেনে চোৱা, কপাৰ অক্সাইড হাইড্ৰজেনৰ পৰিৱেশত যদি উত্তপ্ত কৰা হয় তেতিয়া কপাৰ আৰু পানী উৎপন্ন হয়। ইয়াত চোৱা, কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কপাৰ উৎপন্ন হৈছে। গতিকে ইয়াত কপাৰ অক্সাইড কপাৰলৈ যে বিজাৰিত হৈছে। নেক্সট চোৱা, জিংক অক্সাইডে কাৰ্বনৰ লগত বিক্ৰিয়া কৰি জিংক আৰু কাৰ্বন মনঅক্সাইড উৎপন্ন হয়। ইয়াত চোৱা, জিংক অক্সাইডটো পৰা জিংক হৈছে। গতিকে জিংক অক্সাইডটো ইয়াত অক্সিজেন হেৰুৱাই জিংক উৎপন্ন হৈছে। গতিকে জিংক অক্সাইডটো জিংকলৈকে বিজাৰিত হৈছে। ঠিক আছে, তুলি লোৱা। নেক্সট 17 নম্বৰটো কৰিবা। এতিয়া 17 নম্বৰ কুৱেশ্যনটো চোৱা। এটা উজ্জ্বল তাম্বৰণীয়া মৌল এক্স বায়ুত উত্তপ্ত কৰিলে কলা পৰি যায়। এক্স মৌলটোৰ পৰা উৎপন্ন হোৱা কলা মৌলটোৰ নাম লিখা। চোৱা, কি পদাৰ্থ বায়ুত উত্তপ্ত কৰা হৈছে, ইয়াত কলা পৰি গৈছে। এই এক্স মৌলটো হৈছে কপাৰ। আৰু কপাৰ বায়ুৰ পৰিৱেশত উত্তপ্ত কৰিলে উৎপন্ন হোৱা কলা পদাৰ্থটো হৈছে কপাৰ অক্সাইড। সমীকৰণটো এনেকুৱা, কপাৰক যেতিয়া বায়ুৰ পৰিৱেশত উত্তপ্ত কৰা হয়, তাপ দিয়া হয়, তেতিয়া ই কপাৰ অক্সাইডলৈ পৰিণত হয়, যিটো কলা বৰণৰ। ঠিক আছে, তুলি লোৱা। নেক্সট 18 নম্বৰটো কৰিম। 18 নম্বৰ কুৱেশ্যনটো চোৱা। লোৰে নিৰ্মিত বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিয়া হয় কিয়? আমি আমাৰ ঘৰত যি গ্ৰিল আছে বা তোমালোকে ব্ৰিজ চাইছা, লোহাৰ নিৰ্মিত ব্ৰিজ, এইবিলাক কি কৰা হয়, ৰং কৰি ৰখা হয়, হয়নে নহয়? ৰং নকৰিলে কিছুদিন পিছত এইবিলাকত মামৰে ধৰে, আৰু মামৰে ধৰা মানে এইটো ক্ষয়প্ৰাপ্ত হয়। ক্ষয়প্ৰাপ্ত হ'লে লোহাটো লাহে লাহে বেয়া হৈ ভাঙি যাব, হয়নে নহয়? গতিকে লো বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰে, যাৰ ফলত লোৰ বস্তুত মামৰে ধৰে আৰু বস্তুটো ক্ষয় হ'বলৈ ধৰে। এই মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ লোৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিয়া হয়। ঠিক আছে, 18 নম্বৰ কুৱেশ্যনৰ আনচাৰ এনেকৈ হৈ গ'ল, তুলি ল'বা। নেক্সট 19 নম্বৰটো চোৱা। চৰ্বি আৰু তেল থকা খাদ্যদ্ৰব্য প্ৰচুৰ পৰিমাণে নাইট্ৰজেনৰ উপস্থিতিত বায়ুৰুদ্ধ পেকেটত ভৰাই ৰখা হয় কিয়? চৰ্বি বা তেল থকা খাদ্যই তাৰ পৰিৱেশত থকা পদাৰ্থৰ লগত বিক্ৰিয়া কৰি জাৰিত হয়, যাৰ ফলত এই খাদ্যসমূহৰ
সোৱাদ আৰু গোন্ধ সলনি হয়, বেয়া হৈ যায়, সোৱাদো বেয়া হৈ যায়, গোন্ধটোও বেয়া হৈ যায়। যিহেতু নাইট্ৰজেন এটা নিষ্ক্ৰিয় গেছ, সেয়ে চৰ্বি বা তেল সমৃদ্ধ খাদ্যদ্ৰব্য নাইট্ৰজেনৰ উপস্থিতিত বায়ুৰুদ্ধ পেকেটত ভৰাই ৰখা হয়। যেতিয়া পেকেটটো বায়ুৰুদ্ধ হয়, বায়ু ইয়াত অহা যোৱা কৰিব নোৱাৰে আৰু ইয়াৰ পেকেটটোৰ ভিতৰত খাদ্যদ্ৰব্যখিনি নাইট্ৰজেনৰ পৰিৱেশত ৰখা হয়, তেতিয়া নাইট্ৰজেন নিষ্ক্ৰিয় গেছ, গতিকে ই আনৰ লগত বিক্ৰিয়া নকৰে। গতিকে নাইট্ৰজেনৰ পৰিৱেশত যেতিয়া আমি বায়ুৰুদ্ধ পেকেটত চৰ্বি বা তেলজাতীয় খাদ্যবিলাক এয়াৰটাইট কৰি ৰাখোঁ, তেতিয়াহ'লে কি হ'ব, এইখিনি বস্তু বহুদিনলৈকে ভালে থাকিব। তোমালোকে দেখিছা যে চিপছৰ পেকেটটো তাৰ ভিতৰত অলপ কিবা ভৰোৱা থাকে, বায়ু ভৰোৱা থাকে, হয় নহয়? যদি পেকেটটো ফুটা হৈ গৈছে, তেতিয়া ভিতৰৰ বস্তুখিনি নষ্ট হৈ যায়। গতিকে তোমালোকে ভালকৈ বুজি পাইছা যে এইটো কিয় নাইট্ৰজেনৰ পৰিৱেশত বায়ুৰুদ্ধ পেকেটত ভৰাই ৰখা হয়, কাৰণ নাইট্ৰজেন নিষ্ক্ৰিয়, ই আনৰ লগত বিক্ৰিয়া নকৰে, গতিকে খাদ্যদ্ৰব্যৰ লগত ই বিক্ৰিয়া নকৰে, সেইকাৰণে খাদ্যখিনি ভালে থাকে। ঠিক আছে, তুলি লোৱা 18 আৰু 19 নাম্বাৰটো। নেক্সট মই 20 নাম্বাৰটো কৰি দিম। এতিয়া তোমালোকে 20 নাম্বাৰ কুৱেশ্যনটো চোৱা। তলৰ প্ৰত্যেকটোৰ বাবে এটাকৈ উদাহৰণ দিয়া আৰু ব্যাখ্যা কৰা। এটা আছে আমাৰ এক নম্বৰটো ক্ষয়ীভৱন আৰু 2 নম্বৰটো আছে চৰ্বিৰ দুৰ্গন্ধিতা। তো চোৱা, ক্ষয়ীভৱন কাক বোলে? ধাতুৱে তাৰ পৰিৱেশত থকা এচিড, অক্সিজেন, জলীয় বাষ্প ইত্যাদিৰ লগত বিক্ৰিয়া কৰি ক্ষয়প্ৰাপ্ত হয়, যাক ক্ষয়ীভৱন বোলা হয়। এই যে ক্ষয়প্ৰাপ্ত হয়, এইটোৱে হ'ল ক্ষয়ীভৱন। উদাহৰণস্বৰূপে লো অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে, অৰ্থাৎ লোৰ বস্তু এটাৰ উপৰিভাগ ক্ষয়প্ৰাপ্ত হয়। মামৰে ধৰিলে লো ক্ষয় হয় নে নহয়? গতিকে এইটো এটা লোত মামৰে ধৰা এটা ক্ষয়ীভৱনৰ উদাহৰণ। নেক্সট, চৰ্বিৰ দুৰ্গন্ধিতা চোৱা। তেল বা চৰ্বি সমৃদ্ধ খাদ্যদ্ৰব্য বায়ুৰ পৰিৱেশত ৰাখিলে জাৰিত হয়, সেয়ে ইয়াৰ গোন্ধ আৰু স্বাদৰ পৰিৱৰ্তন হয়। এয়াই চৰ্বিৰ দুৰ্গন্ধিতা। স্বাদৰ পৰিৱৰ্তন হয় মানে স্বাদটো বেয়া হৈ যায়, গন্ধও বেয়াকৈ ওলায়। তো এইটো আমাৰ আৰু খাই ভাল নালাগে, হয় নহয়? গতিকে এয়াই হ'ল চৰ্বিৰ দুৰ্গন্ধিতা। উদাহৰণস্বৰূপে চিপছ, আলু ভজা ইত্যাদি জাৰিত হ'লে স্বাদ আৰু গোন্ধ বেয়া হয়, সেয়ে নিষ্ক্ৰিয় গেছ নাইট্ৰজেনৰ পৰিৱেশত বায়ুৰুদ্ধ পেকেটত এই খাদ্যদ্ৰব্যসমূহ ভৰাই ৰখা হয়। ঠিক আছে, তো এনেকৈ তোমালোকৰ অনুশীলনীৰ আটাইকেইটা কুৱেশ্যনৰ আনচাৰ মই বুজাই দিলোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। আৰু যদি আজি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাইছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে মই প্ৰতিদিনে আপলোড কৰি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন তোমালোকে লগে লগে পাই যোৱা। আজিৰ কাৰণে ইমানেই। থেংক ইউ।